सबको मेरे सुईले भांगिए जाए पर नमस्कार আপোনালোকক দীপাংকৰ গগৈ ইউটিউব চেনেলে স্বাগত জনাইছো। আজি মই আপোনালোকৰ কাৰণে দুই ধৰণে গাহৰি বনাম আৰু নিশ্চয় আপোনালোকে চাই ভাল পাব। প্ৰথম বনাম ধাবা ষ্টাইলৰ আজি পৰ্ক কাৰী আৰু খৰিকাত দিয়া গাহৰি বনাম। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু লাষ্টত ইয়াৰ ৰিজাল্টটো কম আৰু সোৱাদটো কেনেকুৱা হৈছে তাকো কম। তো তেতিয়াহ'লে কি কি লৈছোঁ দুই ধৰণৰ গাহৰি বনাবৰ কাৰণে প্ৰথমে তাক চাই লওঁ, তাৰপিছত বনাবলৈ আৰম্ভ কৰোঁ নাকি। তেতিয়াহ'লে কি কি লৈছোঁ চাই লওঁ। একেবাৰে চিম্পুল লৈছোঁ, বৰ বিশেষ একো নাই লোৱা। দুটা পিঁয়াজ লৈছোঁ, দুটা আলু লৈছোঁ, দুটা বিলাহী লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, এইফালে গাহৰি লৈছোঁ 300 গ্ৰাম। আৰু এটা বস্তু আনিব আছে, সেইটো হ'ল মান ধনিয়া। ঘৰৰ বাৰীতে আছে, পটকৈ লৈ আনিম। তো আপোনালোকে চাই থাকক। তো আমি কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখন বৰ্তমান গৰম হৈ গ'ল। আমি এতিয়া মিঠাতেল দি দিম। তো গাহৰি বনাইছোঁ যে বৰ বেছি মিঠাতেল নিদিওঁ, বাছ ইমানটো দিলে চাফিচিয়েণ্ট মিঠাতেল। আমাৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। প্ৰথমতে আমি আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম। আলুকেইডোখৰ প্ৰথমে ফ্ৰাই কৰাৰ কাৰণ এটা আছে, আপোনালোকক কৈ আছোঁ ৰ'ব। স্লাইট নিমখ দিম অলপমান। তো আলুকেইডোখৰ প্ৰথমে ফ্ৰাই কৰাৰ কাৰণটো হ'ল এইটো চাওক, মোৰ গাহৰি পিচটো একেবাৰে কেনেকৈ বইল কৰিলোঁ চাওক, কিমান ছফ্ট হ'ল, কিমান ছফ্ট, মানে সিজিয়ে গ'ল আৰু এনেকৈ এৰিয়ে যাব, মানে ইমানেই ছফ্ট হৈ গ'ল চাওক, ইমানেই ছফ্ট কাৰণে মানে ইমান ছফ্ট তো সেইটো কাৰণে প্ৰথমতে আলুকেইটা ফ্ৰাই কৰি লওঁ। গোটেই একদম লাষ্টলৈকে একেবাৰে সিজি যোৱালৈকে ফ্ৰাই নকৰিলেও হয়। আমাৰ আলু ফ্ৰাই হৈ গ'ল আৰু এতিয়া আমি দি দিম পিঁয়াজ। পিঁয়াজটো দি দিলোঁ আমি ধুনীয়াকৈ এতিয়া, আৰু ইয়াক আমি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ধাবা ষ্টাইল হয় নহয় নাজানো, কিন্তু টাচটো দিবলৈ চেষ্টা কৰিম আৰু বাকী ভগৱানৰ ওপৰত যি হয় ন। পিঁয়াজখিনি আমাৰ আধা ভজা হৈ গৈছে, তো আমি এতিয়া দি দিম ইয়াত আদা নহৰু পেষ্টখিনি। তো ইতিমধ্যে আমাৰ পিঁয়াজ আৰু নহৰু আদা গোটেইখিনি ব্ৰাউন কালাৰ হৈ গ'ল। তো এতিয়া আমি দিম ইয়াত বিলাহী। এতিয়া আমি এড কৰিম ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি বৰ কমকৈ দিছোঁ আৰু বৰ বেছি নিদিওঁ। মই ইয়াত হালধি আৰু নিমখ দিলোঁ, লগত এড কৰিম অকণমান চেনি। লগতে অলপ এড কৰিলোঁ চেনি। তো চেনি দিয়াৰ লগে লগে ধুনীয়াকৈ গলাই পেলাব আৰু সোৱাদ এটা ধুনীয়া আহিব। তো ধুনীয়াকৈ তেলটো ওলাইছে, তেল ওলাওঁতে আমি মাংসকেইটা দি দিওঁ ধুনীয়াকৈ। মাংস সিজাবলৈ দৰকাৰেই নাই, সিজি আছে। এতিয়া আমি আলুকেইটা দি দিওঁ। আচলতে মই ধাবা ষ্টাইল বনাম বুলি ভাবিছিলোঁ, কিন্তু মই নিদিলোঁ আৰু বস্তুবিলাক। ইয়াত দিব লাগিছিলে কাশ্মীৰ ৰেড চিলি পাউডাৰ, টমেটো পিউৰি, টমেটো কেচাপ। এতিয়া মানে একদম পূৰা এনেকুৱা হ'ল দিম, কিন্তু মই ঘৰত বনাওঁতে বনাম আৰু মই নিজৰ ষ্টাইলতে বনাম। তো এতিয়া আমি মান ধনিয়া এড কৰিম। মান ধনিয়া লৈ আহিলোঁ। তো আমি এতিয়া এড কৰিম গৰম পানী।
তো আমাৰ কাৰীটো হৈ গ'ল, ইমানটোতে ৰাখি দিছোঁ। আৰু আমাৰ জুলু চক ধুনীয়া গাঢ় হৈছে নাই, কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু ইয়াৰ টেষ্টটো কম বাৰু, অলপ পাছত হ'ব। ইয়াৰ আগতে আৰু এটা বস্তু বনাব আছেই, সেইটো হ'ল গাহৰি খৰিকা। তো সেইটো বনাই লওঁ, তাৰপিছত টেষ্ট কৰিম। তো আমি এতিয়া গাহৰি খৰিকা দিব লৈছোঁ, গেছতে দিম কাৰণ মোৰ জুই জ্বলাব মন নাই যোৱা, এতিয়া গৰম উঠিছে। তো এইখন মোৰ আছে বস্তু, এই বস্তুটোতে দিম। আচলতে আমি বাৰ্বিকিউ কৰা টাইপত কৰিম আৰু এনেধৰণে ধুনীয়াকৈ চাওঁ কেনেকুৱা লাগে, কৰি চাওঁ আৰু খাই চাওঁ টেষ্টটো কেনেকুৱা আহে। এইটো সম্পূৰ্ণ বইলে হয়। বেছি কৰিবলৈ কোনো প্ৰয়োজন নাই, একদম সম্পূৰ্ণ সিজি আছে মাংস। তো প্ৰথমটো আমাৰ হৈ গ'ল। প্ৰথমটো এনেকুৱা লাগিছে, কেনেকুৱা লাগিছে নাজানো আৰু, কৈ চাইছোঁ প্ৰথমবাৰ। আচলতে মোৰ জুই কৰিব মন নাই যোৱা, এতিয়া ইমান গৰম উঠিছে। তো বাকী নমস্কাৰ, মই দীপাংকাৰ, আপোনালোকৰ চানডে স্পেচিয়েল আছামিজ ইটিং চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে দুই ধৰণে গাহৰি বনালোঁ। কেনেকুৱা হৈছে মই ক'ম বাৰু খাই পিনি, এতিয়ালৈকে মই একো খোৱাই নাই। তো মই এইফালে বনালোঁ, গাহৰি পুৰিলোঁ। কেনেকৈ পুৰিলোঁ আপোনালোকে দেখিলে, মানে মোৰ জুই জ্বলাব মন নগ'ল, গেছতে আজি কৰি দিলোঁ। তো এনেকুৱা হ'ল। আৰু এইফালে বনালোঁ গাহৰি এটা কাৰী, জেনেৰেল কাৰী আৰু। তো বাকী চাওঁ কেনেকুৱা লাগিছে খাই পিনি, আৰু আপোনালোকক ক'ম, সঁচাটোৱে ক'ম বাৰু। তো আপোনালোকক মই ইয়াৰ টেষ্টটোৱে ক'ম, বেলেগ একো নকওঁ। ধুনীয়াকৈ ক'ম কেনেকুৱা হৈছে, আৰু জনাম আপোনালোকক ভাল হৈছে নে বেয়া হৈছে। চাওঁ প্ৰথমতে এই পোৰা মাংস থকা খাই চাওঁ। পূৰা ফ্লেভাৰটো আহিছে, যোনটো পুৰিলে যেনেকুৱা লাগে সেইটো আহিছে। খালি মই বেছি বইল কৰি পালোঁ মাংসটো, একদম পমি গৈছে চব, মানে চুইলে ভাঙিয়ে যায় পূৰা। তো সেইটো কাৰণে অকণ দিগদাৰ হ'ল, মানে বেছি বইল কৰি পালোঁ, ইমান ভাল নাই লগা। বাকী কাৰীৰ লগত চাওঁ, টেষ্ট কৰি চাওঁ। কাৰীটো মিঠা আছে, ঠিকে আছে কাৰীটো। মাংস বেছি বইল হ'ব, খাই কথা ঠিকে আছে। So nah,
সঁচাকৈ মাংসটো বেছি বইল কৰিব লাগিব দেউতাই খাইছোঁ দেউতাই কৈছে ভাল নাই হোৱা কৈছে দেউতাই তো আপোনালোকক যিটো কওঁ সঁচাটোৱে কওঁ মিছা একো নকওঁ কাৰণ মই আজি অলপ বেলেগ ষ্টাইলত বনাই চাম বুলি ভাবিলোঁ মানে অলপ বইল কৰি পিনি অলপমান কোমলকৈ মানে বস্তুটো তো মই এতিয়া মেইন বস্তুটো দিলোঁ অলপ আকৌ দি লওঁ নেমুটো চাওঁ নেমু লগত কেনেকুৱাই খায় নেমুৰ লগত কাৰীটো ভালে লাগিছে খাই বেয়া নালগা কিন্তু মাংসটো বহুত গলি গ'লো চাওঁ কামিব লগাই ডাইৰেক্ট কিন্তু একেই বেছি গলালোঁ যিমান মনটো ভালকৈ বনাইছিলোঁ ভাল নালাগিলে অকণমান একেবাৰে ভাল লাগিলে আজি মানে কাৰীটো একদম পচন্দ নালাগিলে বাকী মই আজি বনাইছোঁ আপোনালোকে কেতিয়া নবনাব মই কৈছোঁ বেছি বইল কৰি নিদিব মাংসটো কৰিলেও অলপমান কৰিব বৰ বেছি নকৰিব ভাল নালাগে খাই বইল কৰিব মই পৰাপক্ষত বইল নকৰাকৈ খাওঁ আজি চেষ্টা কৰি চাইছিলোঁ কেনেকুৱা লাগে ন বাট ভাল নালাগিলে তো আপোনালোককো মই ক'ম এনেকৈ নবনাব যেনেকৈ ভাল তেনেকৈ বনাব আৰু বইল নকৰাকৈ বনালে ভাল আৰু যে বেমাৰ যদি নাথাকে আৰু যদি আপোনালোকে ভাল কোনোবা চিনাকি দোকানী পাই আনিছে তেতিয়া বইল নকৰিলেও হয় আৰু যদি অচিনাকি জেগা পাই আনিছে বইল চইল কৰিলেও বাৰু অলপমান কৰিলেও হ'ব বেছি বইল নকৰিব বেছি বইল কৰিলে এনেকুৱা হয় নাই এইটো ভাঙিয়ে থাকে তো অভাৰঅল আজি খানাটো কি বুলি ক'ম বেয়া বুলি ক'ম আৰু উপায় নাই ঠিক আছে হ'ব আজিলৈ ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ক'ব অবভিয়াছলি আজি ভিডিঅ'টো বেয়াই হ'ল বাৰু ভিডিঅ'টো বেয়া নোহোৱা মালটো মোৰ বনোৱাটো বেয়া হ'ল মানে বেছি মই বইল কৰি পালোঁ যি হওক উপায় নাই যি হ'বলগীয়া আছে হ'বই তেতিয়াহ'লে আপোনালোকে যদি কোনোবাই নতুন হৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু পুৰণি ভিডিঅ'বিলাক চাব 100টাৰ ওপৰত ভিডিঅ' আছে পুৰণি ভিডিঅ'বোৰ চাব তো তেতিয়াহ'লে আজিলৈ আহিছোঁ টাটা বাই বাই ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব